वेलकम बैक टू माई चेनेल आशा কৰিছোঁ আপোনালোক সকলো বহুত বেছি ভাল আছে মোৰো ভালে আৰু আজি আসলতে ভিডিঅ'টোহে ষ্টাৰ্ট কৰিছোঁ এতিয়া আমি এফালে যাম তো কাম বন কৰি মানে সাৰপ্ৰাইজলি মোৰ আজি পটাপট কাম কৰি হৈ গ'ল কাৰণ যিহেতু ক'ৰবাত যাম এতিয়া 10:55 হৈছে নহ'লে মই এটালৈকে কাম নাই ঘৰত থাকিলে বহি কাম কৰোঁতে আচলতে মায়েও আধা আধি কৰিলে আৰু এতিয়া নাইৰে গা পা ধুৱাই মই গা পা ধুই আমি এফালে যাম ক'ত যাম দেখাই আছোঁ তো ভিডিঅ'টোত টিউন হৈ থাকক আৰু আগৰ ভিডিঅ'খিনি চাওক তাতে মই ইয়াৰ আগত দুটা মোৰ ভৌতিক ঘটনা দিছোঁ যিটো মোৰ লগত হৈ গৈছে ৰিয়েল হৰৰ ষ্টৰি গাইজ গতিকে প্লিজ চাওক আৰু প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব যাতে নেক্সট ভিডিঅ'বিলাক আহিলে আপোনালোকে নটিফিকেশ্যন টিককৈ পাই যায় তো ব'লক ষ্টাৰ্ট কৰোঁ আমি ওলালোঁ এইফালে বেগত যিটো কাৰ্ণাৰত গৈছে সেইটো কাৰণে ইয়াত ভৰাই লৈছোঁ আৰু সেই আমাৰ নাইৰা ওলালে তাইক ক'লোঁ তুমি যাব নালাগে গৰমত মই গৈ আহোঁ কিন্তু উপায় নাই যাবই আৰু এইফালে মই এযোৰ ফৰ্মেল কটন ড্ৰেছ পিন্ধিছোঁ আৰু এতিয়া যাওঁ আৰু জোতা আজি সেইটো ৰুমত আছে উলিয়াই ল'বা যোৱা নানি ইয়াত নাই আজি যিহেতুকে ফ্ৰাইডে ঘৰৰ মতা মানুহ কোনো নাই আৰু দাদা গ'ল মছজিদলৈ তাৰপিছত এই ৰ'দ চাব নি ৰ'দ কেনেকুৱা ঠাণ্ডা পেলাইছে উতলা গৰম মানে এইটো গৰমত চব্জি বনি যাব এইটো চাকি লৈ যাম বৰ্তমান এইটো হাৰধি বোলো হয় হেঁতেন কিন্তু কি হ'ল বেগটো এইটো সৰু ল'লোঁ যে সেইকাৰণে পানী বটল কেৰি কৰিব নোৱাৰোঁ এতিয়া এটা কিনিয়ে ল'ম সেইযোৰ পিন্ধি নহয় মই বেলেগ এযোৰ দিম ৰ'বা থৈ দিবা যোৱা গৰমত আৰু বাইক চাইকেল আচলতে মই আজি এখন মোবাইল ষ্ট'ৰলৈ আহিছোঁ য'তে আপুনি মোবাইল মানে ভাল কৰা হয় ইয়াতে যিকোনো ধৰণৰ মোবাইল বেয়া হ'লে ইয়াতে ভাল কৰি দিয়া হয় যিহেতুকে OnePlus মোবাইলত কিছুমান বস্তু পোৱা নাযায় গতিকে এইখনত বহুত খবৰ খাতি কৰাৰ পাছত এইখনলৈ গ'লোঁ এইফালে নাইৰাক এখন মই সৰু মিনি ফেন কিনি দিলোঁ যিখন তাই বহুত দিনৰ পৰা লাগে কৈ আছে সেইটোকে তাই সুধি আছে তুমি কি ল'লা তাই কৈছে ফেন ল'লোঁ তো তাই ফেনখন এতিয়া দেখাব ৰ'ব এইখন আচলতে এইখন দৰকাৰ নহয় বুলিও কোৱা নহয় কেতিয়াবা ক'ৰবাত বহিলে বা গ'লে অকণমান গাটো গৰম থাকিলে এইখন ল'লে অকণমান সকাহ পোৱা যায় গতিকে তাইৰ কাৰণে এখন মই ভাবিলোঁ ইম্পৰ্টেণ্ট যিহেতুকে স্কুলতো লাগে বুলি মই ভাবিছোঁ আৰু এইফালে আচলতে মোৰ জেঠাই ল'ৰাটোৱে সি ক'লে আৰু একেলগে যাম তাৰ কাৰণে ৰখি আছোঁ এইফালে কুলাৰটো মুখ আগত বহি ইমানে ভাল লাগিছে আৰু এইফালে নাইৰা আমাৰ ইয়াতে তামাচা কৰিছে সেইটো কেকা সি ক'লে ৰ মোৰ লগতে যাবি গৰমত এনেই গাড়ীত ৰৈ যাব নালাগে তো গতিকে মই ভালে পালোঁ ৰখি দিলোঁ আৰু সি আহি পেলাই আমাক ৰখালে ঘৰ পালোহি আৰু মই দিনালিতে অলপ ATMত সোমাবলৈ আছিলে সেই ATMত সোমালোঁ আমাৰ নাইৰা আকৌ সেই ATMৰ পৰা পইচা টানি উলিয়ালোঁ তাই বহুত চখ গতিকে মোক কৈছে মামী এগাল পইচা উলিয়ালা তুমি আমি বহি আছোঁ গৰমত এতিয়া নাইৰা হৈ আছে হ'ব কৈ আছোঁ হোৱা নাই এতিয়া মা হৈ আছে আমি আহিলোঁ 3টামান বাজিলে আহি পেলাই ভাত পানী খালোঁ অলপ কাম আছে সেয়া কৰি আছোঁ আৰু গাইজ এইবোৰ ঘাম দেখিছেনে এনেকুৱা ঘাম কেতিয়া ওলায় এইবোৰ সহ্য নোহোৱা গৰম মানে পাকঘৰত নোসোমালেও নহয় ভয় লগা হৈছে পাকঘৰত সোমাব দিছেনে উপায় নাই এতিয়া 7টা বাজিব হ'ল সোনকালে ভাত পানী বনাই আজৰি হ'ম বুলি ভাবিছোঁ কিন্তু নোৱাৰিছোঁ হ'লেও আজি ডিনাৰত মাছ আনিছে তাৰপিছত আগতে মই পিঁয়াজ বিলাহী আদা নহৰু মাৰি থৈছোঁ আজি বজাৰ আনিছোঁ ভীমকল খাব লাগে লগত মৰি আনিছোঁ তাৰপিছতে কি হ'ল প্ৰটিন খাবলৈ দুধ আনিছিলোঁ দুধখিনি ফাটি গ'ল যিহেতুকে মই গম পাইছোঁ গোন্ধাইছে কাৰণ ফাটিব তো মই নেমু চেপি গৰম কৰি দি ফাটাই কিবা এটা বনাম তাৰপিছত এইফালে আছে জাতিলাও ভাজি আৰু এইফালে আছে থোৰা তৰকাৰী মাছ বনাম আৰু এটা মাছ আনিছে সেইটো মায়ে চাটনি বনাব আৰু এইটো আনিছে কচ মাছ তো বহুত দিন হ'ল কচ মাছ নাই খোৱা মোৰ নাইৰাই খাম কৈ আছিলোঁ কেকাও ফেভৰেট হয় ময়ো ভাল পাওঁ বৰ এটা ভাল নাপাওঁ কিন্তু খাম আৰু আজি সেইকাৰণে একদম ঘাম হৈ বনাইছোঁ তো ব'লক বনাই লওঁ গাইজ এইফালে আছোঁ তেল চুৰুহা কৰি আছোঁ এইফালে যে মোৰ গাখীৰখিনি ফাটিছিলে এইখিনি ইয়াত উলিয়াই ল'লোঁ আৰু এতিয়া পানীটো খাবলৈ কান্দিছে বোলে ভাতটো পাই দিলোঁ এতিয়া একদম কাঁহী বাতি ধুওঁ হ'লেই আৰু তাৰপৰা ভাত পানী খাই একদম হোৱাৰ আগতে যে গা পা ধুই হ'ব লাগিব গোটেই গা তিতি চেচ হৈ গৈছে
ইফালে যিহেতুকে আমাৰ আলহীও আছে, গাজ খাম বুলি কৈছিলে, গতিকে মায়ে গধূলিতে এইখিনি কৰিছে, যাৰ কাৰণ দিনত যিহে গৰম আপোনালোকে জানেই। তো মায়ে সেইখিনি বাৰু পাছত কাটিব, তাৰ আগতে যি গাজৰ এইটো যে ভৰাই খৰিচাৰ কাৰণে তেওঁ এইখিনি বনাই লৈছে। এইফালে আমাৰ নাইৰে খেলি আছে। কি ক'ম আৰু, টাইম পাৰ হৈ গুচি গ'ল। আচলতে কি ইমানেই বেছি গৰম, এনেকৈ পটাপট কামখিনি কৰোঁ, খাই বৈ শুবলৈ যাওঁ বা অকণমান ৰেষ্ট লওঁ, এইটো টাইপত আছোঁ। ভাত পানী খালোঁ আৰু গা ধুই পেলাই খাই পেলাই গাটো তিয়ালোঁ, নাইৰাকৈ গা ধুৱাই পেলাই কাপোৰ কানি খাই টাইম শুনি যিসকলে যোৱাৰ পৰা কৈছে মোৰ গাটো খজুৱাই আছে, আচলতে গৰমতে খজুৱাইছে, কিন্তু মই কাপোৰখিনি চেঞ্জ কৰি দিয়া নাছিলোঁ, ভৰিহাত মুখ হাত ধুৱাই দিছিলোঁ। তো এতিয়া তাই শুবলৈ অশান্তি পাব বুলি, খজুৱাই থাকিব বুলি, মানে ফ্ৰী হ'লে শুইও ভাল লাগে ন, গতিকে তাইক গা পা ধুৱাই নতুনকৈ কাপোৰ পিন্ধাই দিলোঁ, সেইখিনি ৰাখি দিলোঁ ধুবৰ কাৰণে। ময়ো গা ধুলোঁ, বাট মই একেটা নাইটিয়ে পিন্ধিছোঁ, কাৰণ কি হ'ল টিয়কত যাওঁতে গা ধুই গ'লোঁ, আহি গা তিয়ালোঁ, তেতিয়া এইটো চেঞ্জ কৰিলোঁ। আৰু এতিয়া কি হ'ব, ৰাতিপুৱা মানে আমাৰ যিহেতুকে গুৱাহাটীত আমাৰ বৰমাহঁত থাকে, বৰপাহঁত থাকে, তো সিহঁতি ইয়াতে আহিছে, আৰু সিহঁতি যিহেতুকে কালি যাবগৈ, ৰাতিপুৱা জলপান আমাৰ ঘৰতে খাই যাব, আৰু সোনকালে শুই উঠি বনাই সিজাব লাগিব, আৰু সেই একেখিনি গৰমে ৰাতিপুৱা শুই উঠি, গতিকে মই ভাবিছোঁ ৰাতিপুৱা শুই উঠি কাম বন কৰি পেলাই, মানে বনোৱা সিজোৱা কৰি পেলাই আকৌ ভালকৈ গা ধুই নিউকৈ কাপোৰ লগাম। গতিকে এতিয়াও ফেন চলি আছে যদিও গৰম অত্যাধিক, কাৰণ যিহেতুকে আমি ওপৰৰ ঘৰত থাকোঁ, আৰু জানেই যিয়ে ওপৰৰ ঘৰত থাকে আৰু ওপৰৰ চাদৰ ওপৰত তেনেকুৱা একো মানে ছেফ নাই, গতিকে বহুত বেছি গৰম। যিখিনি পাৰোঁ মই আপোনালোকক ৰেকৰ্ড কৰি দেখালোঁ, তাকে মই এক্সপ্লেইন কৰি দিছোঁ অকণমান ভিডিঅ'টোত, আৰু স্পেচিয়েলি দেখুৱাবলৈ আচলতে বহুতখিনি মানে পইণ্ট থাকি যায়, মানে কি হয় ৰেকৰ্ড কৰিবলৈ পাহৰি যাওঁ, কেতিয়াবা মোবাইলটো নাথাকে, কেতিয়াবা মোবাইল এনেকুৱা কিবা এটা নহয় কিবা এটা হৈ থাকে, গতিকে দেখুওৱা নহয়। যেতিয়া মানে বেছি আদত হৈ যাব, অভ্যাস হৈ যাব, গতিকে মোবাইলটো এনেকৈ য'ত ত'ত এনেকৈ লৈ ফুৰিবলৈও লাজ লাগে, গতিকে এনেকৈয়ে দেখাইছোঁ। কেনেকুৱা লাগিছে জনাব, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু ইণ্টাৰেষ্টিং কথা আৰু এটা মই ভৌতিক ঘটনা দিম, সেইটো শুনিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকে ন'টিফিকেশ্যনটো পাই যায়। আৰু তেতিয়াহ'লে বাই, গুড নাইট।